আমি আপোনালোকলৈ আজিৰে পৰা আগবঢ়াইছো MCQ মাৰাথন আগন্তুক উচ্চ ন্যায়ালয়ৰ যা পৰীক্ষাৰ কাৰণে যদি আপুনি প্ৰস্তুতি চলাই আছে তেতিয়াহলে অতি সোনকালে XT একাডেমি কম্পিটিটিভ এই ফেসবুক বা ইনষ্টাগ্ৰাম পেজটো আপোনালোকে ফলো কৰি লওক লগতে ইউটিউব চেনেলটো আমাৰ যেটো হেতু সাবস্ক্ৰাইব কৰি লওক কিয়নো আমি এই MCQ মাৰাথনত সম্ভাৱ্য যিবোৰ প্ৰশ্ন আহিব পাৰে তাৰ এটা আমি MCQ আপোনালোকৰ কাৰণে আগবঢ়াবলৈ গৈছো আজি আমি আহকচোন প্ৰথম কোৱেশ্চনটোলৈ আগবাঢ়ো আৰু আজি এই সিৰিজটোত আমি কভাৰ কৰিম জেনাৰেল নলেজ আৰু বাকি সিলেবাসত যিখিনি আছে সকলোখিনি আমি কভাৰ কৰি যাম আজি আমি জেনাৰেল নলেজ পাৰ্ট 2 চাম Which one of the following is not a fundamental right তলৰ কোনটো মৌলিক অধিকাৰ নহয় অপচনখিনিত দেখিব A right to freedom B right to equality C right to constitutional remedy D right to digital information অপচনখিনি চালে আমি গম পাম যে শুদ্ধ উত্তৰটো হ'ব আমাক সুধিছে তলৰ কোনটো মৌলিক অধিকাৰ নহয় গতিকে শুদ্ধ উত্তৰটো হ'ব D right to digital information আমাৰ সংবিধানখনত নাগৰিকৰ কাৰণে বা বিদেশী লোকৰ কাৰণে কিছুমান মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে আৰু আমাৰ সংবিধানখনৰ যি 22টা পাৰ্ট আছে তাৰে পাৰ্ট 3 ত সন্নিবিষ্ট হৈছে মৌলিক অধিকাৰখিনি আপোনালোকে জানেনে যে আমাৰ কোনখিনি আৰ্টিকলে মৌলিক অধিকাৰখিনি কভাৰ কৰি লয় আৰ্টিকল 12 ৰ পৰা আৰ্টিকল 35 লৈকে আছে মৌলিক অধিকাৰৰ কথা right to equality right to freedom right against exploitation right to freedom of religion cultural and educational right আৰু right to constitutional remedies এই ছটা হল আমাৰ ফান্ডামেন্টাল ৰাইটস ইয়াৰে আৰ্টিকল 14 ৰ পৰা আৰ্টিকল 18 এ কভাৰ কৰিছে right to equality আৰ্টিকল 19 ৰ পৰা আৰ্টিকল 22 লে আছে right to freedom আৰ্টিকল 23 আৰু 24 এ কভাৰ কৰিছে cultural and educational right article 25 ৰ পৰা article 30 লৈকে আছে right to freedom of religion আৰু article 32 ৰ পৰা article 35 লৈ আছে right to constitutional remedies গতিকে আমাৰ এই ছটা গুটে যিকেটা article বহুতে ইম্পৰ্টেন্ট হয় আৰু এই right to fundamental rights যিখিনি মৌলিক অধিকাৰৰ ওপৰত খুব MCQ সোধা যায় দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো হু এমং দা ফলোইং ওয়াজ দা পলিটিক্যাল গুৰু অফ গান্ধীজিৰ পলিটিক্যাল গুৰু কোন আছিল অপচনখিনি চালে দেখিব সুৰেন্দ্ৰনাথ বেনাৰ্জী গোপাল কৃষ্ণ গোখলে বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল এই অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গোপাল কৃষ্ণ গোখলে তৃতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো which of the following is not a criteria for citizenship of India তলৰ কোনটো ভাৰতৰ নাগৰিকত্বৰ মাপকাঠি নহয় acquisition of territory buying property naturalization and descent আমাৰ ভাৰতৰ ক্ষেত্ৰত আমি চাৰি ধৰণৰে সিটিজেনশিপ পাব পাৰো আৰু ইয়াতে যিখিনি লিখা আছে সেইখিনি যদি চাও একুইজিশন অফ টেৰিটৰি যেতিয়া কোনোবা এখন টেৰিটৰি এজ ফৰ এক্সাম্পল গোৱাখন আমাৰ ভাৰতৰ এটা অংশ হৈছিল যেতিয়া গোৱাখন আমাৰ ভাৰতৰ অংশ হ'ল তেতিয়া গোৱাৰ যেহেতু টেৰিটৰি একুইজিশন হ'ল গতিকে হেতুৰ ধৰণৰে তাৰ মানুহখিনিয়ে সিটিজেনশিপ পাইছিল তাৰ পিছতে আহিলে নেচাৰেলাইজেশন আৰু ডিসেন্ট এই দুইটাৰ দ্বাৰা আমাৰ সিটিজেনশিপ পাব পাৰি আৰু এটা আছে যেটো হ'ল বাই বাৰ্থ জন্মগতভাৱে পাব পাৰি গতিকে ইয়াতে যেটো নহয় সুধিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বাইং প্ৰপাৰ্টি 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো which of the following is highest among ranks of Indian Army ভাৰতীয় সেনাৰ পদবীসমূহৰ ভিতৰত কোনটো সৰ্বোচ্চ পদ ভাৰতীয় সেনাৰ যদি আমি পদবীসমূহ চাওঁ তেতিয়াহলে একেবাৰে উচ্চ যেটো পৰ্যায়ৰ পদবী হেতু হ'ল ফিল্ড মাৰ্শাল তাৰ পিছৰ যেটো পদবী হেতু হ'ল জেনাৰেল তাৰ পিছৰটো হ'ল লেফটেনেন্ট জেনাৰেল তাৰ পিছৰটো হ'ল মেজৰ জেনাৰেল তাৰ পিছত ব্ৰিগেডিয়াৰ আৰু একেবাৰে শেষত কৰ্নেল এতিয়া ইয়াতে আমি যদি অপচনখিনি চাওঁ ইয়াতে খুদিছে কোনটো সৰ্বোচ্চ পদ আৰু ইয়াত যেহেতু এ জেনাৰেল আছে গতিকে জেনাৰেল হ'ব সৰ্বোচ্চ পদ 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো অৰিগেমি ইজ দা আৰ্ট অফ পেপাৰ ফোল্ডিং দ্যাট অৰিজিনেটেড ইন কাগজ ভাঁজ কৰাৰ কলা অৰিগেমিৰ উৎপত্তি হৈছিল এই যে আমাৰ সৰু ল'ৰা-ছোৱালী বিলাকে কাগজেৰে কিবা কিবি বনাই বস্তু বনাই সেইটো কোৱা হয় অৰিগেমি বুলি যেনেকে পাপেট বনাই সেইটো ক'ত উৎপত্তি হৈছিল খুদিছে আৰু উত্তৰটো হ'ব জাপান কাবিলাক 6 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো মেকমোহন লাইন সেপাৰেটস which two countries মেকমোহন লাইনে কোন দুখন দেশক পৃথক কৰিছে অপচনখিনি চালে দেখিব আফগানিস্তান এণ্ড পাকিস্তান Myanmar and Bangladesh, India and China, India and Myanmar. উত্তৰটো হ'ব সি ইন্ডিয়া এণ্ড চাইনা ইয়াতে মই এখিনিতে এটা কথা কৈ থৈ যাওঁ আফগানিস্তান আৰু পাকিস্তান বা আফগানিস্তান আৰু ভাৰত সেপাৰেট কৰা লাইনডালক কোৱা হয় ডুৰান লাইন আৰু পাকিস্তান আৰু ইন্ডিয়াক সেপাৰেট কৰা লাইনডালক কোৱা হয় ৰেড ক্লিফ লাইন ইন্ডিয়া আৰু চাইনাৰ দল সেপাৰেট কৰা লাইনডালক কোৱা হয় মেকমোহন লাইন
ইণ্ডিয়া আৰু ম্যানমাৰৰ মাজত তেনেকুৱা একো লাইন নাই আৰু যেহেতু মই এতিয়া ক'লো যে পাকিস্তান আৰু ইণ্ডিয়াৰ মাজৰ যিডাল লাইনে ছেপাৰেট কৰিছে ৰেড ক্লিফ লাইন বুলি কোৱা হয় আৰু সেই সময়ত যেতিয়া ভাৰত বিভাজিত হৈছিল সেইটো সময়ত যেহেতু বাংলাদেশ সৃষ্টি হোৱা নাছিল গতিকে বাংলাদেশ আৰু ভাৰতৰ মাজৰ ছেপাৰেট কৰা যিডাল লাইন সেই লাইনডালকো ৰেড ক্লিফ লাইন বুলিয়ে কোৱা হয় 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো নন ৰিনিউৱেবল সোৰ্স অফ এনাৰ্জি ইজ অনবীকৰণযোগ্য শক্তিৰ উৎস অপচনখিনি চাব উইণ্ড হাইড্ৰ সোলাৰ ফসিল ইয়াতে উইণ্ড মানে আমি বতাহটো ব্যৱহাৰ কৰি আমি ইলেক্ট্ৰিচিটি সৃষ্টি কৰিব পাৰো বিদ্যুৎ উৎপাদন কৰিব পাৰো হাইড্ৰ মানে আমি পানী বৈ থকা নদীৰ পানী আমি তাৰ ৰিজাৰ্ভৰ এটাত গোট খুৱাই বা আমি যে ডেম দিওঁ বান্ধ দিওঁ পালে পানীটো আমি পটেনচিয়েল যিটো এনাৰ্জি সেই পটেনচিয়েল এনাৰ্জিটো আমি ব্যৱহাৰ কৰিব পাৰো ইলেক্ট্ৰিচিটি প্ৰডিউস কৰা বিদ্যুৎ প্ৰস্তুতকৰণত তাৰপিছত থাকিলে সোলাৰটো হ'ল আমি পোনপটীয়াকে আমি সূৰ্যৰ পোহৰটো লৈ আমি বিদ্যুৎ উৎপাদন কৰিব পাৰো নাইবা আমি সোলাৰ কুকাৰতো আমি গৰম কৰিব বস্তু গৰম কৰিব খাদ্য গৰম কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো এই তিনিওটা উইণ্ড হওক হাইড্ৰ হওক সোলাৰ হওক এই গোটেই কেইটা হ'ল ৰিনিউৱেবল সোৰ্স অফ এনাৰ্জি মানে যাক আমি বাৰে বাৰে ব্যৱহাৰ কৰি থব পাৰো যেনেকৈ বতাহটো কেতিয়াও শেষ হৈ নাযায় হাইড্ৰ বুলি কওঁতে পানী শেষ হৈ নাযায় সোলাৰ সূৰ্যৰ পোহৰ যিটো সূৰ্যৰ তাপ পোহৰটো সেইটো শেষ হৈ নাযায় তাৰপিছত থাকিলে ডি অপচন ফসিলটো হ'ল যিখিনি আমাৰ জীৱাশ্ম ইন্ধন সেইখিনি শেষ হৈ গৈ আছে গতিকে ইয়াতে সুধিছে যে নন ৰিনিউৱেবল সোৰ্স অফ এনাৰ্জি গতিকে নন ৰিনিউৱেবল বুলি ক'লে ইয়াৰ অপচনটো হ'ব ডি ফসিল 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো ডেভিছ কাপ ইজ এছ'চিয়েটেড উইথ ডেভিছ কাপ জড়িত বেডমিণ্টন টেবল টেনিছ লন টেনিছ ক্ৰিকেট উত্তৰটো হ'ব লন টেনিছ ইয়াতে এটা কথা মন কৰিব যে কেতিয়াবা টেনিছ বুলিও দিয়ে আৰু টেনিছ বুলি ক'লে আচলতে লন টেনিছকেই বুজায় আৰু ডেভিছ কাপ আৰম্ভ হৈছিলে 1900 চনত ইউনাইটেড কিংডম আৰু আমেৰিকাৰ মাজত এখন খেল আৰম্ভ হৈছিলে আৰু এখনক একচুৱেলি ৱৰ্ল্ড কাপ অফ টেনিছ বুলি কোৱা হয় আৰু আৰু এই খেলখন একচুৱেলি ইণ্ডিভিজুৱেল খেল নহয় টিমৰ ভিতৰত হয় আৰু যি চেম্পিয়ন হয় তেওঁলোকক ৱৰ্ল্ড চেম্পিয়ন বুলি ধৰা হয় আৰু ডেভিছ কাপ নামটো এইকাৰণে আহিছে ডেভিছ নামৰ মানুহ এজন তেখেত আছিল ফাউণ্ডাৰ এই খেলখনৰ 9 নম্বৰ কুৱেশ্যন which bacteria is responsible in conversion of milk to curd গাখীৰৰ পৰা দৈ হোৱাত কোনটো বেক্টেৰিয়াই সহায় কৰে অপচন বিলাক চালে দেখিব লেক্টোবেচিলাছ বিফিডোবেক্টেৰিয়াম স্ট্ৰেপ্টোকোকাছ নান অফ দা এবভ আমি জানো এটো সহজ প্ৰশ্ন লেক্টোবেচিলাছ A is the right answer 11 নম্বৰ কুৱেশ্যন which instrument is used to measure atmospheric pressure খুব ইম্পৰ্টেন্ট এটা প্ৰশ্ন হয় যেটো খুব সোধে আমাৰ গভৰ্নমেন্টৰ যিবিলাক পৰীক্ষাত ইয়াতে অপচন আছে হাইড্ৰোমিটাৰ বেৰোমিটাৰ থাৰ্মোমিটাৰ এল্টিমিটাৰ উত্তৰটো হ'ব বেৰোমিটাৰত মাৰ্কাৰী নামৰ এটা ধাতু ব্যৱহাৰ কৰা হয় আৰু সেই ধাতুটো ব্যৱহাৰ কৰি এটমস্ফেৰিক যিটো প্ৰেছাৰ যিটো চাপ সেই চাপ বায়ুমণ্ডলৰ চাপ জোখা হয় 13 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো উইথ হাউ মেনি কান্ট্ৰিজ ইণ্ডিয়া শেয়াৰ্ছ বৰ্ডাৰ অপচন আছে 6 7 8 9 উত্তৰটো হ'ব 7 এটোত আমাৰ পৰীক্ষাৰ্থীসকলে ভুল কৰে শ্ৰীলংকাখনকো ধৰি পেলাই কিন্তু আমি শ্ৰীলংকাখনক আমি শেয়াৰ্ছ বৰ্ডাৰ বুলি কোৱা কাৰণে আমি কোন কেইখন দেশৰ সৈতে বৰ্ডাৰ শেয়াৰ কৰিছে সুধিছে গতিকে আমি শ্ৰীলংকাখনক ধৰিব নালাগিব আৰু তেতিয়া কি হ'ব আমি যদি চাওঁ পাকিস্তান আফগানিস্তান ভুটান নেপাল চাইনা ম্যানমাৰ আৰু বাংলাদেশ এই সাতখন দেশে বৰ্ডাৰ শেয়াৰ কৰিছে ভাৰতৰ সৈতে আৰু এইখিনিতে আৰু এটা কথা মই কৈ থৈ যাওঁ 7 নাম্বাৰটো যে 7 দেশে কভাৰ কৰি আছে লগতে মাটিকালিৰ হিচাপত ভাৰতৰ স্থান হ'ল 7 নম্বৰ গতিকে এটো তেনেকৈ মনত ৰাখিব পাৰি যে 7 সংখ্যাটোৰ দ্বাৰা 14 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো হু ৰট দা বুক প্লেইং ইট মাই ৱে অপচন আছে শচীন তেণ্ডুলকাৰ কপিল দেৱ সুনীল গাভাস্কাৰ আৰু আৰ অশ্বিন উত্তৰটো হ'ব শচীন তেণ্ডুলকাৰ এইখিনিতে মই এটা কথা কৈ থৈ যাওঁ কপিল দেৱৰ যিখন অটোবায়োগ্ৰাফি আত্মজীৱনী সেইখনৰ নাম হ'ল ষ্ট্ৰেইট ফ্ৰম দা হাৰ্ট মনত ৰাখিব ষ্ট্ৰেইট ফ্ৰম দা হাৰ্ট হ'ল কপিল দেৱৰ আত্মজীৱনীখনৰ নাম সুনীল গাভাস্কাৰৰ যিখন অটোবায়োগ্ৰাফি বা আত্মজীৱনী সেইখনৰ নাম হ'ল সানি ডেইজ সানি বুলি কওঁতে SUN সানি আছে আৰু সুনীল গাভাস্কাৰটো সান আছে তেনেকৈ মনত ৰাখিব পাৰি আৰু থাকিল আৰ অশ্বিনৰ এখন অটোবায়োগ্ৰাফি আছে আত্মজীৱনী যিখনৰ নাম হ'ল আই হেভ ষ্ট্ৰীটছ আৰু লগত আছে নামটো দীঘল হয় আই হেভ ষ্ট্ৰীটছ এনেকৈ মনত ৰাখিলেও আমাৰ
অলপ হলেও মনত থাকিব গতিকে আজি এইখিনি আছিলে আপোনালোকলৈ আগবঢ়োৱা সম্ভাৱ্য প্ৰশ্ন আহি থকা সময়ত আমি আৰু আগবঢ়াম যদিহে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন বিচাৰে তেতিয়াহলে আপোনালোকে কমেন্ট বক্সত want more বুলি লিখি দিব আৰু আমি এনেকুৱা বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন আপোনালোকলৈ আগবঢ়াম আৰু যেহেতু আমি এমচিকিউ মাৰাথান আগবঢ়াইছো আমি আগবঢ়ামেই গতিকে আপোনালোকে যদি কমেন্টত জনায় যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আৰু লাগে যেনেকৈ ইংলিছ আহিব আপোনালোকৰ বোলে ইংলিছৰ কোৱেশ্চন লাগে সেইবিলাক আমাক যদি কমেন্টত জনায় আমি বহুত উৎসাহ পাম যে আমাৰ প্ৰশ্নবিলাকৰ পৰা আপোনালোক উপকৃত হৈছে আৰু সেইকাৰণে আৰু বিচাৰিছে গতিকে আপোনালোকে কমেন্ট বক্সত জনাব আৰু তেতিয়া এটা এংগেজমেন্ট হয় ইন্টাৰেকশন হয় নহলে ওৱান ৱে ইন্টাৰেকশন এটা হৈ থাকে যিটোত নেকি কোনো প্ৰগ্ৰেছ নহয় আশা কৰো আপোনালোকে এই ধৰণে কমেন্টত জনাই সহযোগিতা আগবঢ়াব আৰু লগতে আমাৰ ফেচবুক ইনষ্টা পেজ ফলো কৰি আমাক সহায় কৰিব আৰু ইউটিউব চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ